আসসালামু আলাইকুম সমূহ ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আমাৰ নবী হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম কেতিয়া হৈছিল আৰু ক'ত জন্ম হৈছিল, মৃত্যু কেতিয়া আৰু কোন ঠাইত হৈছিল, এনেকুৱা বিভিন্ন ধৰণৰ কথা জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। 1 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোন আছিল? উত্তৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ দাস আৰু ৰসুল আছিল। 2 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আল্লাহ যি বাণী পঠাইছিল সেই বাণীখনৰ নাম কি আছিল? উত্তৰ, কুৰআন শৰীফ। 3 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'ত জন্মগ্ৰহণ কৰিছিল? উত্তৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰবৰ মক্কা নামৰ চহৰত জন্মগ্ৰহণ কৰিছিল। 4 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোন বংশত জন্মগ্ৰহণ কৰিছিল? উত্তৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কুৰাইশ বংশত জন্মগ্ৰহণ কৰিছিল। 5 নম্বৰ, কুৰাইশ কোন আৰু তেওঁৰ বংশধৰৰ পৰিচয় কি? উত্তৰ, হযৰত ইছমাঈল আলাইহিছ সালামৰ বংশধৰৰ ভিতৰত ফেহেৰ নামৰ এজন মানুহ আছিল। তেওঁৰ আন এটা নাম আছিল কুৰাইশ, সেইকাৰণে তেওঁৰ বংশধৰসকলক কুৰাইশ বুলি কোৱা হয়। 6 নম্বৰ, হযৰত ইছমাঈল আলাইহিছ সালামে বয়স কিমান পাইছিল, তেওঁৰ মৃত্যু ক'ত হৈছিল আৰু ক'ত কবৰ দিয়া হৈছিল? উত্তৰ, তেওঁ 137 বছৰ জীয়াই আছিল। মক্কাত মৃত্যু হৈছিল আৰু কাবাৰ ওচৰত কবৰ দিয়া হৈছিল। 7 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মৰ তাৰিখ আৰু দিন কি আছিল? উত্তৰ, 9 ৰবিউল আউৱাল সোমবাৰ মোতাবিক 20 এপ্ৰিল 570 খ্ৰীষ্টাব্দ। কোনো বুৰঞ্জী উক্তি মতে 12 ৰবিউল আউৱাল বুলিও কোৱা হয়। 8 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোন সময়ত জন্মগ্ৰহণ কৰিছিল? উত্তৰ, প্ৰভাত আৰু সূৰ্যোদয়ৰ মাজত। 9 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাক বাপেকৰ নাম কি আছিল? উত্তৰ, তেওঁৰ বাপেকৰ নাম আছিল আব্দুল্লাহ আৰু মাকৰ নাম আমিনা আছিল। 10 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কোনো ভাই ভনী আছিল নে? উত্তৰ, নাছিল। তেওঁৰ খাজা আব্দুল্লাৰ পুত্ৰ। তেওঁ জন্মগ্ৰহণ কৰাৰ আগতে বাপেকৰ মৃত্যু হয়। 11 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামটো কোনে থৈছিল? উত্তৰ, তেখেতৰ খাজা আব্দুল মুত্তালিবে। আৰবত ইয়াৰ আগত এই নামৰ মানুহ কোনেও নাছিল। 12 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিতাকৰ বয়স কিমান আছিল? তেওঁ ক'ত মৃত্যু হৈছিল আৰু কেতিয়া হৈছিল? উত্তৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্মগ্ৰহণ কৰাৰ 2 মাহ আগতেই পিতাকৰ মৃত্যু হৈছিল। তেওঁ চিৰিয়ালৈ যোৱা ৰাস্তাত অসুখ হোৱাত মদিনাত অৱস্থান কৰে আৰু তাতেই তেওঁ মৃত্যুমুখত পৰে।
13 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিতাকে মৰাৰ সময়ত কি সম্পত্তি এৰি থৈ গৈছিল? উত্তৰ, উট 5টা আৰু উম্মে আইমন নামৰ এজনী বান্দী। 14 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাকে তেওঁক কিমান দিনলৈ পোহপাল দিছিল? উত্তৰ, 6 বছৰলৈ পোহপাল দিছিল। যেতিয়া তেওঁৰ বয়স 6 বছৰ হয় তেতিয়া মাকৰ মৃত্যু হয়। 15 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাকৰ মৃত্যু ক'ত হৈছিল? উত্তৰ, মক্কা আৰু মদিনাৰ মাজত অৱস্থিত আবৱা নামৰ ঠাইত। মদিনাত তেওঁৰ আত্মীয় স্বজনৰ লগত দেখা সাক্ষাৎ কৰিবলৈ গৈছিল আৰু উভতি অহাৰ সময়ত আবৱা নামৰ ঠাইত মৃত্যু হয়। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। খুদা হাফিজ।